কবিতাৰ শিৰোনাম আই তই নিমাত কিয়? আই অ আই আই অ তোৰ জীয়ৰী বুলি কৈ আমি গৰ্ব কৰোঁ, বুকু ভিন্দাই চিনাকি দিওঁ আমি তোৰ সন্তান। আজি তই নিমাত কিয়? কিয় আই কিয়? তোৰ বুকুৰ মাজত থাকিও আমি শংকিত আজি, কিয় তই কবি নে আই? তইতো এনে নাছিলি, আজি তই নিমাত কিয় আই? দেখুৱাই দে তোৰ ৰণচণ্ডী ৰূপ। তইতো অবলা নহয়, পিশাচৰ ক'লা তেজ পিব পৰা শক্তি আছে তোৰ। তই যদি নিমাত হৈ থাক, আমাৰ জীয়াই থকাৰ থলখনো নোহোৱা হ'ব। নাৰী শক্তি তই একগোট কৰ, দেখুৱাই দে তোৰ দশভুজাৰো। তোৰ জীয়ৰী আৰু কেতিয়াও নহয় ধৰ্ষিতা। কুলাংগাৰহঁতৰ বুকু ফালি চিৰাচিৰ কৰিব পৰা শক্তি আছে তোৰ। মাথো এবাৰ উচুপি নাথাকিবি অ আই। হাজাৰজনী নাৰীয়ে বাট চাই আছে তই জাগ্ৰত হোৱালৈ। আই অ আই আই অ তোৰ সতিনীৰ জীয়েকহঁতৰ কথা নকওঁ বাৰু, সিহঁতৰ হৃদয় শিলেৰে ভৰা। চকুৰে যেতিয়া ৰক্তৰ চকুলো বয়, সিহঁতে খিলখিলাই হাঁহিৰ খোৰাক তোলে। নাৰী শক্তি তই একগোট কৰ, দেখুৱাই দে তোৰ দশভুজাৰো। তোৰ জীয়ৰী আৰু কেতিয়াও নহয় ধৰ্ষিতা। আই তই আৰু নিমাত নহবি দেই। ধন্যবাদ।